হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা কহুৱা বনৰ চাহ ধাৰাবাহিকখনত মৌ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত পৰিচয়, তেওঁৰ ঘৰ ক'ত, তেওঁৰ শিক্ষাগত অৰ্হতা কিমান, তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা কহুৱা বনৰ চাহ ধাৰাবাহিকখনত মৌ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে অশ্লেষা কাশ্যপ। অশ্লেষা কাশ্যপৰ জন্ম হৈছিল 2002 চনৰ 7 জুলাই তাৰিখে বোকাখাতত। জনপ্ৰিয় অভিনেত্ৰী অশ্লেষা কাশ্যপৰ ঘৰত মতা নামটো হ'ল ৰিচা। জনপ্ৰিয় অভিনেত্ৰী অশ্লেষা কাশ্যপৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত তেওঁৰ মাক আৰু দুগৰাকী বায়েক আছে। তেওঁৰ দেউতাকৰ বৰ্তমান মৃত্যু হৈছে। জনপ্ৰিয় অভিনেত্ৰী অশ্লেষা কাশ্যপৰ মাকৰ নাম হৈছে বীণা দেৱী, দেউতাকৰ নাম হৈছে স্বৰ্গীয় অজিত শৰ্মা আৰু ডাঙৰ বায়েকৰ নাম হৈছে চিমকি শৰ্মা আৰু সৰু বায়েকৰ নাম হৈছে অৰ্পিতা কাশ্যপ। ডাঙৰ বায়েকৰ বৰ্তমান বিয়া হৈ গৈছে। জনপ্ৰিয় অভিনেত্ৰী অশ্লেষা কাশ্যপৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ শিক্ষাগত অৰ্হতা হৈছে তেওঁ স্কুলীয়া শিক্ষা আৰম্ভ কৰে শংকৰদেৱ স্কুল বোকাখাতৰ পৰা আৰু কলেজীয়া শিক্ষা গ্ৰহণ কৰি আছে তেজপুৰ কলেজত। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে জানিব দিয়া মতে তেওঁ দেউতাকৰ মৃত্যুৰ পাছতে তেওঁ সমস্ত দায়িত্ব গ্ৰহণ কৰে তেওঁৰ ভিনীয়েক কিশোৰ ৰঞ্জন ভট্টাচাৰ্যই। জনপ্ৰিয় অভিনেত্ৰী অশ্লেষা কাশ্যপ বৰ্তমান ছিংগুল আছে। পাছত যদি কিবা আপডেট পাওঁ মই আপোনালোকক নিশ্চয় জনাম। আপোনালোকে বাৰু কহুৱা বনৰ চাহ ধাৰাবাহিকখনত মৌ চৰিত্ৰত অভিনয় কৰা অশ্লেষা কাশ্যপৰ অভিনয় চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই। নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা। নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা। মনৰে আউসী জোনাকে বিলাসী পোহৰৰে মেলা পাতে। মনৰে পদূলি উদুলি মধুলি মন ভৰে বোলাহতে।